আৰু কিবা কাৰণত তেওঁ কেতিয়াবা ক'ব পাৰে মোৰ ধৰ্ম নাই, মোৰ জাতি নাই, ভগৱান নাই, কিন্তু তেওঁৱেই ভগৱানক বেছি ভাল পায়। কাৰণ মানুহক যেতিয়া ভাল পায়, মানুহ প্ৰেমী ঈশ্বৰ প্ৰেম যদি হয়, তেতিয়াহ'লে তেওঁ ঈশ্বৰক কেলৈ ভাল নাপাব। আৰু এবাৰ ডাঙৰ এটা উদাহৰণ দিছোঁ আপোনালোকক। আমাৰ ভাওনা সমাৰোহত 20 চনৰ কথা। তেওঁলোক কেইবাজনৰ লগত লৈ পেলাই মাজুলী এখন ফুটবল খেলত অংশগ্ৰহণ কৰিবলৈ কাৰণে গৈছিলে। ৰাতি আমাৰ ভাওনা সমাৰোহৰ কথা শুনি আমাৰ ভাওনা সমাৰোহত উপস্থিত হ'ল। কিন্তু প্ৰতিযোগিতা চলি থাকোঁতে আমি যিকোনো মানুহক সম্বৰ্ধনা জনাব নোৱাৰোঁ। কিন্তু কাণে কাণে আমি তেখেতক ওচৰতে বহুৱাই বস্ত্ৰ আদি দি সন্মান জনালোঁ। আৰু কাণে কাণে তেখেতক এটা কথা ক'লোঁ, অহাবাৰ যদি সকলো ভালে থাকে আপোনাক কৃষ্ণ ভাও দিম এই ভাওনা সমাৰোহত। তেওঁ হাঁহি হাঁহি কৈছে মোক কৃষ্ণ দিব, বোলো আপোনাক কৃষ্ণ দিম। হ'ব। কিন্তু সেই আশা পূৰণ নহ'ল।